Hey, y'all, come look at this. মনোজৰ বাবে এটা সাৰপ্ৰাইজ ৰাখিছোঁ যিটো মই এতিয়া বনাই আছোঁ আৰু কি হয় মানে মনোজ দাক মই মানে ইনষ্টাগ্ৰামত দেখালোঁ আৰু মনোজ দাই ইয়াক মানে মেনশ্যনো কৰিলে ইনষ্টাগ্ৰামত তো কি হয় মই নাজানো তো চাব পাৰে এয়া মই বনাই আছোঁ বাকী এতিয়ালৈকে কমপ্লিট হোৱাগৈ নাই মানে আৰ্টটো চাই লওক আৰু মনোজ দা তাৰপাছতে এয়া মই বনাই আছোঁ চাব পাৰে আৰু ইয়াতে বহি গোটেই দিনটো একো নোখোৱাকৈ বনাই আছোঁ তো কেনেকুৱা লাগিছে ক'ব হা আৰু কি বনাই আছোঁ সেইটো মই নিজেও নাজানো পিছে কি বনাই আছোঁ কাকো এতিয়ালৈকে কোৱা নাই সিক্ৰেটলি ৰাখিছোঁ আৰু কি হয় মানে যদি তোমালোকে গম পাইছা ধৰিব পাৰিছা বুজিব পাৰিছা তেন্তে প্লিজ কমেণ্ট কৰি ক'বা বহুত সোনকালে মই বস্তুটো মনোজ দাক দিবলৈ গৈ আছোঁ যেতিয়া নেকি কমপ্লিট হয় আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মনোজ দাৰ বাবে এই বস্তুটো সোনকালে অতি সোনকালে কমপ্লিট হৈ যায় বনোৱাটো বহুত কষ্ট হৈছে মই ভাবিছিলোঁ ইমান সহজে মানে বহুত সোনকালে হৈ যাব বুলি কিন্তু ইমানো সহজ নহয় বস্তুটো মই এতিয়া গম পাইছোঁ মানে আৰু এইটো মোৰ প্ৰথমটো বস্তু যিটো মই এনেকুৱাকৈ বনাইছোঁ একচুৱেলি এনেকৈ আৰ্টবিলাক কৰি থাকোঁ যদিও এইটো মোৰ কাৰণে এটা স্পেচিয়েল হয় আৰু জীৱনত মই প্ৰথমবাৰ এইটো কৰিবলৈ গৈ আছোঁ তো চ' এক্সাইটেড মানে আৰু হৈ গ'লে মনোজ দাক দিবলৈ যাম তো চাবলৈ পাব আৰু কি হয় এইটো পাৰিলে কমেণ্ট কৰি জনাব আৰু তো এইটো একেবাৰে সৰু হয় ভিডিঅ'টো একেবাৰে সৰুকৈ বনাই আছোঁ আজি কোনো ৰ'ষ্টিং নাই তো এইযোৰ যে বনাই আছোঁ তো তাকে মই দেখাবলৈ ভিডিঅ'টো কৰিলোঁ আৰ্ট কৰাটো মানে কি হয় একেবাৰে সহজ আৰু এই আৰ্টটো কৰোঁতে মোৰ 18 মিনিট লাগিছে মানে 18 মিনিটত এই মই আৰ্টটো বনাইছোঁ আৰু ইনষ্টাগ্ৰামত মই মনোজ দাক মানে ষ্টৰি দিছিলোঁ আৰু মনোজ দাই ইয়াক মানে মেনশ্যন কৰিলে খুব ভাল লাগিলে তাৰপাছতে থেংক ইউ মনোজ দা তো তাৰপাছতে এইটো মই আপোনাৰ বাবে মানে গৈ আছোঁ আৰু দিবলৈ অতি সোনকালে কমপ্লিট কৰিম তো আশীৰ্বাদ কৰিব সকলোৱে সোনকালে যাতে কমপ্লিট হৈ যায় তো বাই বাই নতুনকৈ আৰু এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ বাই বাই দেই বাই 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 মানে সোনকালে কমপ্লিট কৰিবলৈ আশীৰ্বাদ দিয়ক আৰু কৃষ্ণ